চানমাৰী চান্দনী সহযোগ কৰিছে তুমি নাজানা দাসে যে মাক ব্যৱহাৰ কৰিছে? মোক দাসে ব্যৱহাৰ কৰা নাই, যাক নিজৰ বুলি ভাবিছিলো তেওঁৱেতো মোক ব্যৱহাৰ কৰিলে। কাৰ কথা কৈছা তুমি? যাৰ কথা কোৱা বুলি ভাবিছে তেওঁৰ কথাই কৈছো। চোৱা প্ৰিয়া, আমি বা আপোনালোকে মানৱক খং কৰি সাগৰিকা গোস্বামী তেওঁৰ লগত থকা আৰু থাকিবলৈ আমি সুবিধা কৰি দিছো। কি ক'ব খুজিছে আপুনি? মই বুজি পাইছো, তই বুজি পোৱা নাই নে? আমি গোটেই বাটটো আলোচনা কৰি আহিছো এইটো কথাকে। মানৱক আমাৰ মাজত সোমোৱাই দি এই সাগৰিকা গোস্বামীজনীয়ে মানৱৰ ফালে আমাৰ ধ্যানটো টানি তেওঁ তলে তলে কোম্পানীক খেলি মেলি লগাই ফুৰিছে। তোমাক সেইটো সুবিধা মই নিদিওঁ, কথা দিছো। চেলেঞ্জ কৰিছে, ভাবিব পাৰা। ঠিক আছে, আপোনাৰ চেলেঞ্জ মই একচেপ্ট কৰিছো। 50% পাৰ্টনাৰ হোৱাৰ পিছত কোম্পানীত মই বিচৰা এমপ্লয়ী কিন্তু থাকিব, আৰু তাৰ ভিতৰত মোষ্ট এণ্ড ফৰমোষ্ট পাৰ্চন হ'ব মানৱ। তুমি কিন্তু আজি অফিচলৈ আহিবলৈ নালাগিছিলে আকৌ। আজি কিয়? আজি বুলি নহয়, ই কেতিয়াও অফিচলৈ আহিবই নালাগিছিল। চাওকচোন, আমি অকণ ভাল অন্তৰৰ কাৰণে ইয়াৰ লগত কথা পাতি আছো। বেলেগ হোৱা হয় ইমান টাইম মুখত গুটি গুটি পকৰি উঠাই দিলে হয়। তহঁতে কিয় মোৰ লগত আছে জানো? কাৰণ তহঁতে জানো যে মই একো ভুল কৰিব নোৱাৰো। নাজানো নিজকে ভুল নহয় বুলি প্ৰমাণ কৰিব পাৰিম নে নোৱাৰিম, কিন্তু সাগৰিকা গোস্বামীক যে এৰি নিদিওঁ সেইটো কনফাৰ্ম। জোচত কিন্তু যিকোনো কাম নকৰিবা দেই মানৱ। তাই চালু বস্তু হয়, গোটেই বেকগ্ৰাউণ্ড খেলি মেলি কৰি পেলাব। হেৰি কি বেকগ্ৰাউণ্ড খেলি মেলি কৰিব হে? মাইকী মানুহ এজনীয়ে কি বেকগ্ৰাউণ্ড খেলি মেলি কৰিব? মোৰ হাতত পৰিব লাগিছিল, এটা কান্তলীয়া চৰত বেহুচ কৰি পেলালোহেঁতেন। এই মাৰপিটৰ বাহিৰে বেলেগ একো তুমি নেজানাই নেকি? আইন বুলি কথা এষাৰ আছে অৰ্জুন। মাইকী মানুহৰ গাত হাত দিয়াচোন, চিধাই গঁড়ালত সোমাবাগে। গঁড়াল আকৌ কি? শুনটো, তুমি যে ভাল পোৱা থাকিও যে ভাল নালাগে তোমাৰ, সেই ঠাইডোখৰৰ কথা কৈছো। যে তেনেকুৱা নেকি? তথাপিও ইমান সহজ নহয় দিয়ক আৰু। কোম্পানী 30% শ্বেয়াৰ ল'ব পৰা মানুহ এজনীৰ কাৰণে সকলোবোৰ সহজ। তাই গম নোপোৱাকে তাইৰ এগেইনষ্টত কিবা ষ্টেপ ল'লে ফুকন তাই কোৱাৰ দৰে তাই যিকোনো কেছত ফচাই দিয়াৰ চান্সেছ আছে। সেইকাৰণে সহ্য কৰি আছো। তই হলেও অলপ বেছি সহ্য কৰিছ। গতিয়াই বাহিৰ কৰি নিদিয় কিয় ঘৰৰ পৰা? কথা এটা কিন্তু মোৰ মনলৈ খুব আহি আছে মানৱ। কি কথা? সাগৰিকা গোস্বামী তোমালোকৰ ঘৰত চেল্টাৰ লোৱাৰ কাৰণ কি? নাই নাজানো। মই কিন্তু জানো। প্ৰেমত পৰিছে। চোৱা প্ৰিয়া, মই তোমাক বেলেগ একো বুজাবলৈ নাযাওঁ। মাত্ৰ এবাৰ চকু মুদি প্ৰথমৰ পৰা কথাবোৰ ভাবা। যদি তেতিয়া তোমাৰ মনে কয় মই তোমাক ব্যৱহাৰ কৰিছো, ঠগিছো, তেনেহলে তুমি মোৰ পৰা আঁতৰি যাবা। আপত্তি নকৰো মই। কইনা আনিছো। ওম 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 ধৰিত্ৰীয়াই স্বাহা। ওম 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 বিনায়কাই স্বাহা। ওম 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 গণপতি স্বাহা। ওম ওম হৰগৌৰী মা কামাখ্যাই স্বাহা। মই কৈ যাম, আপোনালোকে কৰিব হা দুইজনে। ওম ক্লীম বিবাহ সিদ্ধি। ওম ঐং ফট। ওম ক্লীম বিবাহ সিদ্ধি। আপুনি এতিয়া দৰাৰ হাতত কইনাক অৰ্পণ কৰিব লাগিব। ওম ক্লীম বিবাহ সিদ্ধি। ওম
আপুনি আকৌ থানালৈ গৈছিলে নেকি? নাই যোৱা। কিয় সুধিলা? নহয়, মানে আপোনাক ভাগৰুৱাৰ দৰে লাগিছে, সেইকাৰণেহে। বিয়া ঘৰতে হ'ব বুলি পেণ্ডেল, কেটাৰিং, কাৰিকৰ সকলোকে বুক কৰিছিলো যে, এতিয়া ইহঁতক প্ৰত্যেককে বুজাওঁতে ভাগৰ লাগিব। নামানে। আকৌ কিবা অকণমান পইচা দি দিছো। মোৰ বাবে আপোনাৰ বহুত সমস্যা হ'ল নহয়। তোমাৰ বাবে সমস্যা মানে? বিয়াখন ঘৰতে হ'ব বুলি সকলো ঠিক কৰিলো, কিন্তু দেউতাৰ গা বেয়া হোৱা বাবে মন্দিৰত দৌৰাদৌৰিকৈ বিয়াখন হৈ গ'ল। আপুনি ভবামতেতো একোৱেই নহ'ল। চোৱা প্ৰিয়া, ভবামতে সকলোবোৰ হোৱা হ'লে মানুহৰ জীৱনত প্ৰতিটো দিনেই সুখৰ হ'ল। দুখ কষ্ট কাৰোৰে নাথাকিলেহেঁতেন। বেছি ভাবি নাথাকিবা। কালিৰ পৰা তোমাৰো ভালকৈ টোপনি হোৱা নাই বুলি জানো। শুই দিয়া। গুড নাইট। মামা ছাৰ কওক। সকলো কম কথা, কিন্তু মোৰ নিজৰ জীৱন বুলি এটা কথা আছে নহয়। এনি টাইম মই আপোনাৰ পিছে পিছে ঘূৰি ফুৰিব নোৱাৰো। ক'বলৈ বাধ্য হৈছো, সেই অচি ফুকনটোৱে মোৰ জীৱন বৰবাদ কৰি দিছে। তাকো মই চব খেলি মেলি কৰি শেষ কৰি পেলাম। কি কেনেকৈ? তাৰ মূৰ্খ ঘৈণীয়েক এজনী আছে জানো, তাইৰ ব্ৰেইন ৱাছ কৰি সকলো খেলি মেলি কৰি দিয়ে। তাই বৰবাদ হ'ল, মোৰ কি আহিছে? এতিয়া ৰাখক, এইখিনি সময়ত অচি ঘৰত নাথাকে। মই সোমাই জুইকুৰা আকৌ জ্বলাই থৈ যাম। ৰাখক। কিয় কৰিলে আপুনি মোৰ লগত এনেকুৱা? নহয় মানে মই লগৰজনক ষ্টৰী এটা শুনাই আছো। ঐ, কাক চৰি আছে? কাক চৰি আছে? মৰি পেলাম। কি কৰিছ? প্ৰিয়া, তোমাক কিয় মাৰিব খুজিছিলা? বস্তিত চাহ দোকান দি ডাঙৰ হ'ব পাৰো। তাইৰ 14 গোষ্ঠীৰ খবৰ মই উলিয়াই আছো। আচল ঘৰ যোৰহাটত বোলে। কেনেকৈ গম পালো সেইটো পিছত জানিবি। তাইও কাৰোবাৰ অৰ্ডাৰতহে এইবোৰ কাম কৰি আছে চাগে। নহলে নিজাকৈ ঘৰ এটা নলৈ এনেকৈ মানৱৰ ঘৰত থাকি কিয় কামবিলাক কৰিব? নিজৰ ইচ্ছাত একো কৰিব নোৱাৰে তাই, সেইটোও মই জানো। আপুনি মোক এতিয়া সহায় কৰিব পাৰিব নাই সেইটো কওক। মই ঘৰতে থাকিম কাইলৈ। দেউতাৰ গাটো বেয়া হৈ আছে, দেউতাক ক'ব নালাগে। ৰাখিছো। তই ছাৰক কথাটো খুলি নোকোৱা কাৰণে ছাৰে মানৱক কিমান বেয়াকে কৈছে জাননে? আপুনি তাক বিশ্বাসত ল'বলৈ লৈছো বুলি ক'বলৈ মোক মানা কৰিছিল। মোক মোৰ মতে কামটো কৰিবলৈ দিবনে আপোনালোকে? মেডাম, বস্তিত চাহ দোকান দি ডাঙৰ হ'ব পাৰো, সেইবুলি দিমাগটো নাই বুলি নাভাবিব আপোনালোকে। সহ্য কৰি থকা দেখি দেখি চান্দিনী একো কৰিব নোৱাৰিব বুলিয়ে ভাবি ল'লে। আপোনালোকে মোক খালি সহায় কৰি যাওক। সাগৰিকা গোস্বামীক কেনেকৈ কোম্পানীৰ পৰা কুকুৰ খেলা দিব লাগে সেইটো মই ভালকে জানো। আপোনালোকে চাই থাকক। আবে মালটো ডেঞ্জাৰ আছে, চাই লবি। চান্দিনীকনো কোনটো সহজ কাম কৰি ডাঙৰ হোৱা তই দেখিছ? 6 বছৰ বয়সতে যেতিয়া চাহৰ দোকান দিম বুলি কৈছিলো, তেতিয়া চবেই কৈছিল কি মুস্কিল আছে। ল'ৰা হলেও বেলেগ কথা আছিল, কিন্তু সেই 6 বছৰীয়া ছোৱালীজনীয়ে অকলে ব্ৰিজৰ তলত চাহৰ দোকান দিহে দেখুৱালে। কিন্তু এতিয়া চা, কোম্পানীৰ পৰা তাইক খেদাই কেনেকৈ কোম্পানী অকলে চলাব লাগে সেইটো ময়ো দেখুৱাব জানো। তেনেকুৱা হ'লেতো ভালেই কথা। তাই যি কৰিছে ইণ্টাৰনেটৰ যোগেদি কৰিছে। আপুনি তাইৰ সৈতে যুঁজিবলৈ হ'লে ইণ্টাৰনেটৰ ব্যৱহাৰৰ বিষয়ে জানিব লাগিব। কিয় আপুনি নাজানে? মোতকে মানৱ ইণ্টাৰনেটত এক্সপাৰ্ট। ছাৰ, ইণ্টাৰনেটত ইমান সময় কি চাই আছে? তাই কি তোমাৰ নিচিনাকে ইণ্টাৰনেটত হোৱাটছআপ ফেচবুক কৰি থাকে নেকি? ইম্পৰ্টেণ্ট কিবা বিচাৰি আছে। হোৱাটছআপ, ৰাইট।
সাগৰিকা গোস্বামী ৩-৪ মাহৰ হোৱাটছআপ ডিটেইলছ উলিয়ালে আমি সকলোবোৰ উলিয়াব পাৰিম। ছাৰ হোৱাটছআপ ডিটেইলছ পালেনো কি হ'ব? মালিকনীটো প্ৰায় হ'লেই। হোৱাটছআপ ডিটেইলছটো পালে তেওঁ কেনেকৈ লিংকটো পাইছে আমি সেইটো উলিয়াব পাৰিম, আৰু তেতিয়া তেওঁক আমি দোষী বুলি প্ৰমাণ কৰিব পাৰিম। ছাৰ মই এটা কথা বুজি পোৱা নাই, খং নকৰিব ছাৰ। আমি যদি প্ৰথমতে তাইৰ লিংকটো গম পাওঁ, তাইক দোষী বুলি কেনেকৈ প্ৰমাণ এতিয়া আমি গম পাম তেওঁ কি ছিষ্টেমত শ্বেয়াৰবোৰ কাটি লৈছে, আৰু তেতিয়াহে আমি তেওঁৰ পৰা শ্বেয়াৰবোৰ ল'ব পাৰিম। ঠিক কৈছে ছাৰ, মই এতিয়া বুজিছোঁ। হৈ যাব ছাৰ, মই বৰ্মন দাহঁতে এতিয়া কথা পাতিম। নালাগে, ফোনত কথা পাতিব নালাগে, ফিজিকেলি তুমি কথা পাতিবা, আৰু তুমি লগত থাকি সকলোবোৰ ডিটেইলছ উলিয়াবা। ঠিক আছে ছাৰ, হ'ব। ৰ'বা, আৰু কিবা ক'ব ছাৰ? তোমাৰ ব্ৰেইনটোৰ বিষয়ে ক'ব লগা আছে। থেংক ইউ ছাৰ। কিহৰ থেংক ইউ হে? তুমি যে সাগৰিকা গোস্বামীক হোৱাটছআপ ডিটেইলছ উলিয়াবলৈ গৈছা, তেওঁৰ নাম্বাৰটো তুমি জানা? নাজানো নহয় ছাৰ। নাজানো। পুলিচে চাকৰি কৰি আছা কিয় তুমি? আপুনি কিমান চিৰিয়াছ মোৰো জনা আছে। ছাৰ আপুনি আপুনি ক'লে কিবা লাজহে লাগে। মনে মনে থাকা। তুমি যে সাগৰিকা গোস্বামীক হোৱাটছআপ ডিটেইলছ উলিয়াবলৈ গৈছা, তেওঁৰ নাম্বাৰটো তুমি জানা? নাজানো নহয় ছাৰ। নাজানো। পুলিচে চাকৰি কৰি আছা কিয় তুমি? এৰি দিয়া। চৰি ছাৰ। কিহৰ চৰি হে? কামত অলপ চিনচিয়াৰ হ'বা। হ'ব নেকি? আপুনি কিমান চিৰিয়াছ মোৰো জনা আছে। ছাৰ আপুনি আপুনি ক'লে কিবা লাজহে লাগে। মনে মনে থাকা। চবৰে মাথো। আৰু তুমি কি চাই আছা? হোৱাটছআপ নম্বৰ লোৱা আৰু যোৱা। হয় ছাৰ, দিয়ক। 700 কওক। ৰ'ব তাইৰ হাতত যদি প্ৰপাৰ চ'ৰ্চ নাথাকে তেনেহ'লে কেনেকে 50% শ্বেয়াৰ তাইৰ হাতলৈ যাব বুলি ক'ব পাৰে? সেইকাৰণে কৈছোঁ, নে আপুনিও তাইৰ লগত জড়িত হৈ আছে? নাই মই ক'বলৈ বাধ্য হৈছোঁ। মই ইমান দিন হ'ল আপুনি কিবা এটা লিগেল একশ্যন ল'ব পাৰিলেনে? নোৱাৰে যদি হাত দাঙি দিয়ক। ৰাখক। দেউতা, ইমান সোনকালে আহিলে যে আপুনি? গাটো ভাল লগা নাই। পুৱা টেবলেট খাইছিলে নাই? পাহৰিলো। পাহৰিলো বুলি ক'লে হ'ব নেকি? আপোনাক চম্ভালা আৰু সৰু ল'ৰা এটাক চম্ভালা একদম একেই কথা মানে। মই যদি মৰি থাকোঁ তেতিয়াহ'লে কষ্ট কমি যাব তোমাৰ। কি ফাল্টু কথা কয় বে দেউতা? যদি মৰি থাকোঁ বুলিহে কৈছোঁ। যদি বাদ দিয়ক। এনেকুৱা কথা কিন্তু দুসৰাবাৰ শুনিলে মই বহুত বেয়া পাম আৰু সঁচাকে ঘৰে গুচি যাম। কিন্তু মোৰ ছোৱালীয়ে মোক এৰি কলৈকো নাযায় বুলি মই জানো। পটুৱাত এক্সপাৰ্ট মানে। ৰুমতে শুৱগে যাওক, মই আদা দি লাল চাহ একাপ বনাই। তোমাক আৰু কোম্পানীৰ কথা কৈ চিন্তাত নেপেলাওঁ বুলি ভাবি সাগৰিকাই কোৱা কথাটো মই নিজে চল্ভ কৰিম। আৰু যদি নোৱাৰো তই কিন্তু নাচাব লাগিব।